নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ আৰু অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা। বিহু মানে সকলোৱে জানে, সকলোৱে বুজি পায়, বাপুদিহত বিহুটিত কি কি কৰিব লাগে। চ' ফ্ৰেণ্ডছ, আজি গৰু গা ধুব যাম। তো ব্লগ ভিডিঅ'টো চাওঁ, বেছি কথা নকওঁ আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে কিন্তু লাইক কমেণ্ট একো নকৰে, ছাবস্ক্ৰাইবো নকৰে, কিয়? বেয়া পায়? যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। কি লৈছা এইটো? কি লৈছা? আৰু কি আছে? সেইটো কি? সেইটো কি? সেইটো কি? সেইকেইটা কি? পঘা। ফ্ৰেণ্ডছ, বলক গৰু গা ধুবলৈ যাম। ফ্ৰেণ্ডছ, আমি গৈ আছোঁ গৰু গা ধুবলৈ। দেখিছে কি ধুনীয়া পৰিৱেশ, কি সুন্দৰ সেউজীয়া। ফ্ৰেণ্ডছ, আমি পামগৈ এতিয়া, আৰু অলপ আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু মোৰ লগত আছে আজি ভাইটি আছে দেই, ভাইটি এজন ভাল ফটোগ্ৰাফাৰ আৰু ভাল ভিডিঅ' শ্বুট কৰে। মই চিনাকি কৰি দি আছোঁ বাৰু। কোনোবাই ফটো উঠিলে আৰু ভিডিঅ' শ্বুট কৰিলে কণ্টেক্ট কৰিব পাৰে। মই ডিছক্ৰিপশ্যনত তেওঁৰ কণ্টেক্ট নম্বৰ দি দিম। এইজন গৈ আছে ভাইটি ফটোগ্ৰাফাৰ, কৈছোঁ মই আপোনালোকক বৰ্তমান। এটা ভিডিঅ' শ্বুট কৰে, ভাল ভিডিঅ' শ্বুট কৰে। কণ্টেক্ট কৰিব, আগুৱাই লৈ যাওক আপোনালোকে, অসমৰ সন্তান বুলি, আপোনালোকৰ নিজৰ বুলি। ফ্ৰেণ্ডছ, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু গৰু গা ধুওঁ আমি, আপোনালোকে চাব। ধন্যবাদ, ভিডিঅ' চাই থাকক। খেলা গৈ আছে ভালটো। আজি পথাৰত
পথাৰত গৰু একদম নাই, কম ডাৱৰীয়া হৈ আছে আজি, ডাৱৰীয়া বতৰ। আৰু অলপ পিছত আহিব চাগে। আজিকালি গৰু গাই কমি গৈছে, মানুহে ট্ৰেক্টৰেদি হাল বোৱা হৈছে। ফ্ৰেণ্ডছ চব পথাৰ একদম খালী আজি। ফ্ৰেণ্ডছ গৰুৰ লগত আমিও গা ধুলোঁ আজি। আমি ঘৰলৈ যাম এতিয়া বাৰু। ফ্ৰেণ্ডছ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল, বাই বাই। আৰু লগতে ৰঙালী বিহু, আজি ভিডিঅ' শ্বুট কৰা ষ্টেণ্ডটো